তো এইটোৱে হৈছে আমাৰ ফুচকা আমি এতিয়া খাম এইকেইটা চবকেইটা খাবাই দিছোঁ দেখছি মই এনে তিতা নচৰ বুলি কোৱা নাই হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই নিউ ভ্লগ আজি আমি মানে মূৰত জেটক লগাম সেইকাৰণে মানে ভ্লগটো বনাওঁ আৰু গধূলি এটা প্লেনো আছে আমাৰ চবৰে সেইটো যদি ছাকচেছ মানে কৰিব পাৰোঁ তো তাৰে লগতো এটা ভিডিঅ' বনাই দিম ভ্লগ জেটক ল'বৰ কাৰণে আহিছিলোঁ এইকেইটা এনেকৈ বহি আছে আমি দুয়ো মানে ইয়াতে বহি আছোঁ তাৰপিছত সিহঁতে জেটক আনিব গৈছে তো আমি জেটক লগালোঁ এইটো এটা আৰু এইটো এটা তাই কৈছে কেনে দেখাইছে বেয়া দেখা আছে বুলি ময়ো জানো তথাপিও আৰু ডক্টৰো ল'ব লাগিব গাইছ ইমান গৰম জেটক শান্তি লগ গৈ কিনে প্ৰায় 1 ঘণ্টা হ'ল আৰু অলপ সময় থাকি কিনে মই ধুম তাৰপিছত যদি গধূলি সেই প্লেনটো হয় তো ভিডিঅ'টো কণ্টিনিউ কৰিম যদি মই গা ধুই উঠলোঁ এতিয়া মই চকুত যাম যিটোৰ কথা আমি অলপ আগত কৈয়ে আছিলোঁ তো তাৰ কাৰণে চকুত যাম কাপোৰ পিন্ধি লগ পাই আছোঁ আপোনালোকক মই ৰেডি হ'লোঁ এতিয়া চকুত যাম তো মই এনেকৈ ওলাই আহিলোঁ বাকী সিহঁতে তাতে আছে মই লগ ধৰি কিনে যাই আছোঁ কিন্তু চকত খোজকাঢ়ি যাম চাগে গাড়ীটো এনেও নাপাওঁ ফুলেক খেলে তো সেইটোৱে কিবা নহয় কিবা এটা হ'ব ৰ'ব হয়তো বৰষুণ আহিবও নহ'লে বা কিবা এটা হ'ব গতিকে যাই আছোঁ ফুলক লগ পাই আছোঁ যাই কিনে মানে তিনাৰ কাৰণে ৰখি আছোঁ এই হিন্দী জেগাত ৰখি ৰখি মানে বহুত ভাল লাগি গৈছে আমি তাইক বহুত জলদি মাতিছিলোঁ বাট তাই এতিয়ালৈকে আহি পোৱা নাই আৰু সাৰে সাংঘাতিক মিছা কথা পাছি যদি মানে কিবা কওঁৱে কিবা তাইৰ কথাত বিশ্বাস নকৰে আৰু তাই বাচ্চা এটা লৈ আছে চলি ল'ব নিজৰ হলিটো ল'ব এতিয়া বেলেগৰ নাই সেইকাৰণে লৈ আছে বেলেগৰ কাৰণে ইয়াতে এটা বাবু এটা লগ পাইছোঁ হাই কৈ দিয়া হাই মৰম কৰি আছে গাইছ মোক মৰম কৰি আছে মানে ফ্ৰেণ্ডলি হয় দে বাবুটো চবৰ তাতে আহি যায় কিছুমান বাচ্চা মানে নাহে লগে লগে কিং 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 কান্দি দে তো আমি এটা লগ গৈছোঁ এই মানে আলু চালু গোটাই আনিছে গাইছ চাব নেকি দেখাই দিওঁ ৰ সন্মানকে তাই মানে ফুচকা খাবই যিহেতু ফুল টংকা আৰু বহিছে গোটা আনছি আৰু পাউডাৰ আনছি যদি খাম যদি মানে গাইছ 2 ঘণ্টাৰ পিছত আহিছে আৰু তোৰ ভাইৰে গেলি দাদাৰে দেখছে না ওই বুলি কৈ থাকিছি নাই যা ওই বুলি কৈছি যদি মানে খামোৱে তাৰে কাৰণে পাউডাৰো আনছি স্পেশালি তোৰ কাৰণে আনছি তই গাইছ 10 ঘণ্টাৰ পিছত আহিছি মানে তেতিয়া বাৰে আমি আৰু এইটো বহুত জুম বাইদে এটা কুৰ্তা পিন্ধি থাকে সিদিনা শিৱ এটা কুৰ্তা সেইদিনা ফাৰ্ষ্ট পিন্ধছো আজি ছেকেণ্ড তাই গাইছ এইটো তা চুলা তাই ৰাতিপুৱাৰ পৰা পিন্ধি আছে আৰু মই ৰাতিপুৱাৰ পৰা পিন্ধি আছো চুলা থাকতা গাইছ এটা কন্ট্ৰভাৰ্সি হৈ গৈছে গাইছ আমি গৰীব মানুহ কন্ট্ৰভাৰ্সি গাইছ তো আমি ইমান গুৰুত্ব নিদি বাপৰে বাপ ইয়াত লগত থাকিলেতো কাজিয়া বিগ বছ চলি আছে ইয়াতে তো সেইটোৱে আমি যাই আছোঁ ফুচকা খাম সেই ছাৰপ্ৰাইজটো সেইটোৱে আছিল ন ইমান ডাঙৰ ছাৰপ্ৰাইজ কোনো কিজনে দেখাই নাই আজিলৈকে সেইকাৰণে আমি দেখুৱাই দিলোঁ কৈছি এইটো আমাৰ সৰুসোনাহাৰত যোৱা ৰাস্তাটো বহুত মানে ফেমাছ ৰাস্তা আমি পিনে বহুত খোজকাঢ়ি গৈছোঁ কলেজত সেই ৰুমত হস্পট ল'বা পঢ়া পাতিটো নাই হস্পট ল'বা বাকী একো কৰা নাই 80 টকাৰ বজাৰটো কৰবা আমি 60 আছো কোনোবা যদি চুৰ কৰি নাই তেতিয়া সিটো বুলি নহয় গাইছ যদি এটাই নাহে মানে যোন নাহে তাক আমি নেদা সেইটোৰ কাৰণে মানে কথাটো হ'ল তাই আহিব খোজা নাছিল মই কৈছোঁ তোক অকল আলু আৰু তেতেলী জোল সানি দিম সেই ভয়তে যাই আহিছি নহয় কষ্ট খামটো চব যি খাৱাৰ টাইমত চাবচোন যি কাৰা কাৰি চুৰ কৰা কৰি এইখিনিতকে চুৰ কৰিব নাহে এইখিনিতো আমি নকৰো তোৰ এই কৰে মই কিয় কৰিম গাইছ মনে মনে লুকে লুকে থৈ দে আলোচনা কৰিছোঁ আমি আমাৰ তাৰমানে বৈঠক গৈছিল লোকসভা সেইটো আমি কৈছিলোঁ যি তাইক অলপমান কমকৈ দিম আমি অলপ বেছিকৈ খাম বেছি গেছো যাব
এইটো কোনে কয় আমাৰ যে গেছো যাব গেছ অলপ অলপ আনিব পাৰবি তই Guys, smart. আমি বজাৰৰ পৰা আহিলো আহি কিনে মানে তেতলি নাই মানুহ ঘৰত তাতে সুধবাৰ কাৰণে যাই আছো যদি পাওঁ তেতলিটো একদম অকণমান হৈ গৈছে আমাৰো মানে তেতলিটো নাই এতিয়া তো এই ঘৰৰ মানুহ তাতে যাই আছো যদি পাওঁ পাম যদি নাই নাই আৰু সেনেকৈ খাব লাগিব নিমখ দি তো বলক যাওঁ তো এইখিনি পিঁয়াজ কাটি লৈছোঁ আমি কাটাখিনি নথলোঁ আৰু ভিডিঅ' কৰা মানুহ নাই না তাৰপিছত এই খাব তাৰপিছত এই বনাই আছে এইটো চেফ মানে মাষ্টাৰ চেফ তাৰপিছত এনেকৈ বনাই আছে বেছি নদবি তাৰপিছত এইটো আমি আলু বহাই দিছোঁ এইটো Guys, আলুটো হ'ব মস্ত কৰি তোমাৰ ভাজি আকৌ লাগলে সেইটো আমি কৰাখিনি নকয় দিয়কচোন তাইয়ে ভাজিয়ে আছে এই গৰমত সেইটোৱে বনাব নাজানো মই শিকি শিকি দিছোঁ কাৰণে আৰু অলপ অলপ তাৰপিছত এই খালা খাই কিনে হাঁহাই কিয় এই মোবাইল চাই আছে তাৰ সেয়ে কাম তাৰপিছত আমি এই কৰিলোঁ তাৰপিছত ইয়াতে জিৰা অলপ গৰম কৰি কিনে ভাজিছোঁ এইটো নিমু আৰু এইখিনি পানী কৰি লৈ মাত্ৰ এইখিনি পানী আৰু এইকেইটা জ্বলা আমি দিম এই বনাই কিনে আমি হেৰি কৰিম আৰু খাম ধুনীয়াকৈ তাৰপিছত সেই আৰু মা দে চাচো খা উনিটো কেলি ৰেডি কৰি আছে তোমাৰ চিৰিয়াছলি কৈছো বাইদেউ মই কেমেৰা থকাৰ কাৰণে গম পাইছে না যদি কেমেৰাটো নাথাকিল হয় যদি কেমেৰাটো নাথাকিল হয় মা আকৌ দৰকাৰ নাই মই ডাইৰেক্ট পানী এটি খাম মই ডাইৰেক্ট পানী এটি খাম কৰি আছোঁ তোক মই ডাইৰেক্ট পানী এটি খাম গাইস আলু হলা ইমান মানে আলু নাথাকিলে শুধৰিলোঁ ভাবোঁ আৰু সুদৰ পানী হে গম পানী দেখুৱাই কি তুমি আছে মা পানী খাইছ কি হ'ল পানী এইখিনিৰ পৰা মানে খাৱা আৰম্ভ হৈছে আৰু কি নাখাব কেতিয়া খাওঁ কেনে লাগছে বাকী মানে দিয়া পানীত গাইছে একোৱে দিয়া নাই পানীখিনি আৰু তেতলিখিনি মিশ্ৰণতে ইমান উৎপত জানো খাই আহিব না প্ৰথম পৰা আৱিষ্কাৰ হৈছে ন এনেকৈ সাজি জানো কালি পেৰে ফুচকা বেন দে হ'ব চাওকচোন গাঁও বচাওঁ নেহি চোৰ লুটেৰে পেলেহি আগে তো এইটোৱে হৈছে আমাৰ ফুচকা আমি এতিয়া খাম এইকেইটা চোৰকেইটা খাবাই দিছোঁ দেখছি মই এনেই তেতিয়া চোৰ বুলি কোৱা নাই এই প্ৰমাণ সহকাৰে দিছোঁ মই দেখছি এইটো এটা তাৰপিছত এইটোতো হয় বাৰু দিয়ক আমি খাওঁ ভিডিঅ' কৰি আছোঁ দেই এইটোৱে আছিল আজিৰ ভ্লগ আই হোপ আপোনালোকে আজিৰ ভ্লগটো ভাল পাব আৰু যদি ভাল পাইছে লাইক কৰিব চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আজিলৈ আহিছোঁ লাভ ইউ টেক কেয়াৰ বাই বাই গাইজ বাই পানী পুৰি হস্পত মোৰ বিয়াখন আমি বনাম তো পানী পুৰি